Hello students, on এই ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ লেছন 1, 2, 3 most important কিছুমান MCQ চাম, যিবিলাক পৰীক্ষাত প্ৰায় আহি থাকে। ঠিক আছে, প্ৰথম কুৱেশ্যনটো চোৱা, আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ল, অপশ্যন দিছে 1, 2, 3 and 5। মৌলিক সংখ্যাবোৰ ক'ৰ পৰা আৰম্ভ হয়? মৌলিক সংখ্যাবোৰ 2ৰ পৰা আৰম্ভ হয়। 2, 3, 5, 7, 11, 13 এইবিলাক আছিল মৌলিক সংখ্যা। মৌলিক সংখ্যা কি আছিল? যে যিবোৰ সংখ্যাৰ মাত্ৰ দুটা সাধাৰণ উৎপাদক থাকে আৰু সেই সাধাৰণ উৎপাদক দুটা হ'ল এক আৰু সংখ্যাটো নিজে, সেইবোৰ সংখ্যাক মৌলিক সংখ্যা বুলি কোৱা হয়। ইয়াৰ যদি কৈছে যে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি, তো আটাইতকৈ সৰু মৌলিক সংখ্যা কি হ'ব? 2 হ'ব, হয় নাই? ইয়াত কুৱেশ্যনটো এনেকুৱাও আহিব পাৰে যে এটা যুগ্ম মৌলিক সংখ্যাৰ উদাহৰণ কি? এটা যুগ্ম মৌলিক সংখ্যা হ'ল 2, এইটো মনত থাকিব। ঠিক আছে, নেক্সট কুৱেশ্যন আছে, স্বাভাৱিক সংখ্যাবোৰৰ আদি হ'ল। আদি বা কেতিয়াবা জনক লিখা থাকে, যে স্বাভাৱিক সংখ্যাৰ আদি বা জনক কি? তো স্বাভাৱিক সংখ্যা কৰ পৰা ষ্টাৰ্ট হয়? স্বাভাৱিক সংখ্যাবোৰ 1ৰ পৰা ষ্টাৰ্ট হয়। তো স্বাভাৱিক সংখ্যাৰ আদি মানে য'ৰ পৰা ষ্টাৰ্ট হয়, তো আদি হ'ব 1, অপশ্যন নম্বৰ এ। ঠিক আছে, নেক্সট হৈছে তলৰ কোনটো অযুগ্ম সংখ্যাৰ প্ৰকাশ ৰাশি? তলৰ কোনটো অযুগ্ম সংখ্যাৰ প্ৰকাশ ৰাশি? m+1, 2m+1, 3m+1, m/2। ঠিক আছে, তেনেকৈ ধৰি লওঁ অযুগ্ম সংখ্যা যেনেকুৱা 3 এটা, 3টো কেনেকৈ লিখা যায়? 2 + 1, হয় ন? তাৰপিছত যদি 5 লিখা হয়, 5 কেনেকৈ লিখা যায়? 2 × 2 + 1, হয় নাই? তো আমি জানো যে যুগ্ম সংখ্যাবোৰ 2ৰ গুণিতক, অৰ্থাৎ 2m আধিৰ হয়। তো যিকোনো সংখ্যা তুমি 2ৰে পূৰণ কৰিলে তুমি সদায় এটা যুগ্ম সংখ্যা পাবা। তো আৰু এই যুগ্ম সংখ্যাৰ লগত যদি 1 যোগ কৰি দিয়া, কি পাই যাবা তোমালোকে? অযুগ্ম সংখ্যা পাই যাবা, হয়নে নাই? ইয়াত চোৱা, তো সেইকাৰণে ইয়াৰ আৰ্হিটো কি হ'ব? 2m + 1 আৰ্হিৰ হ'ব। নেক্সটটো চোৱা, যুগ্ম মৌলিক সংখ্যা কি? যিটো কুৱেশ্যন মই অলপ আগতে ক'লোঁ যে যুগ্ম মৌলিক সংখ্যা কি হয়? 2। 2 অকলে এনেকুৱা এটা সংখ্যা যিটো যুগ্ম হয়, মৌলিক হয়। বাকী গোটেইবোৰ মৌলিক সংখ্যা তোমাৰ কি হ'ব? অযুগ্ম হ'ব। ঠিক আছে, নেক্সটটো চোৱা, এটা বস্তুৰ বিক্ৰী মূল্য 1800 টকা হ'লে বিক্ৰী কৰি লাভ পালে 300 টকাৰ লাভৰ শতকৰা হাৰ কি? ঠিক আছে, যে এটা বস্তু বিক্ৰী মূল্য, যে কিমান টকাত বেচিছে, বিক্ৰী কৰিছে 1800 টকাত, তো বিক্ৰী কৰাৰ পিছত ইয়াৰ লাভ হৈছে 300 টকা, তেতিয়াহ'লে লাভৰ শতকৰা হাৰ উলিয়াব লাগে। তো তোমালোকক ফৰ্মুলা জানিব লাগিব যে লাভৰ শতকৰা হাৰ কি? যে লাভৰ শতকৰা হাৰ সমান সমান তোমালোকৰ হয় লাভ ডিভাইডেড বাই কিনা দাম ইনটু 100। ঠিক আছে, এতিয়া কৈছে বস্তুটো বিক্ৰী কৰিছে 1800 টকাত আৰু লাভ হৈছে 300 টকাত, হয় নাই? তো যিমান টকাত বিক্ৰী কৰিছে এইটোৰ পৰা যদি মাইনাছ কৰোঁ, কি মাইনাছ কৰিম? যিমান লাভ হৈছে, তেতিয়াহ'লে তোমাৰ কি আহিব? কিনা দাম আহিব। তো 1800ৰ পৰা 300 যদি মাইনাছ কৰি দিওঁ, কিমান পাব? 1500, হয় নাই? আকৌ লাভটো দিয়া আছে যে 300, 300 ডিভাইডেড বাই 1500 ইনটু 100%। ঠিক আছে, ইয়াত 100% আহিব। চ' অলপ চল্ভ কৰোঁ, 3 কাটিলে 3, 5 গুণ 15, 3 5 কাটিলে 5, 20 গুণ 100, তো কিমান আহিল? 20%। তোমাৰ শুদ্ধ উত্তৰ কি হ'ব? 20%। ইয়াত চোৱা কোনটো অপশ্যন হ'ব? 20%। ঠিক আছে, তো হাফক ভগ্নাংশত প্ৰকাশ কৰিলে কি হ'ব? তেওঁ কৈছে হাফ পাৰ্চেণ্টক ভগ্নাংশত প্ৰকাশ কৰিলে কি হ'ব? তো পাৰ্চেণ্ট মানে কি? পাৰ্চেণ্ট মানে 100ৰে হৰণ, হয় না? ঠিক আছে, 1/2 ডিভাইডেড বাই 100, হয় নাই? তো এইটোক যদি ভগ্নাংশত প্ৰকাশ কৰোঁ, কি হ'ব? 2টো কি হ'ব? তলত আহিব, অৰ্থাৎ 1/2 ইনটু 100, তো কি আহিব? 1/200। তো কোনটো অপশ্যন হ'ব? 1/200। অ'কে, বুজি পাইছা? নেক্সটটো চোৱা, যে বাস্তৱ সংখ্যাবোৰৰ ক্ষেত্ৰত প্ৰযোজ্য মৌলিক প্ৰক্ৰিয়া 4টা হ'ল। বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত যে প্ৰযোজ্য যি 4টা মৌলিক প্ৰক্ৰিয়া আছিল, কি হ'ব? প্লাছ, মাইনাছ, পূৰণ আৰু হৰণ। ঠিক আছে, এইকেইটাই হয়। ইয়াত ইকুৱেল নাহে, তো প্লাছ, মাইনাছ, পূৰণ আৰু হৰণ, এইখিনি হ'ব তোমাৰ বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত প্ৰযোজ্য মৌলিক সংখ্যা বা মৌলিক প্ৰক্ৰিয়া। অ'কে, নেক্সট কুৱেশ্যন চোৱা, তলৰ কোনটো সত্য? আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো 1। কি হ'ব এইটো? ভুল, কাৰণ পূৰ্ণ সংখ্যাবোৰ 0ৰ পৰা ষ্টাৰ্ট হয়, তো এইটোতো সত্য নহয়, এইটো ক্ৰছ 0। আটাইবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হ'ব নেকি? নহয়, কাৰণ 0 এটা পূৰ্ণ সংখ্যা, কিন্তু 0 স্বাভাৱিক সংখ্যা নহয়। আটাইবোৰ স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা,
যিটো শুদ্ধ হয় যিমানখিনি স্বাভাৱিক সংখ্যা আছে গোটেইখিনি পূৰ্ণ সংখ্যা থাকে তো এইটো সত্য হ'ব আৰু লাষ্টটো চোৱা আটাইতকৈ বাস্তৱ সংখ্যা পূৰ্ণ সংখ্যা ভুল বাস্তৱ সংখ্যাত কি আহে ৰেচনেল আৰু ইৰেচনেল নম্বৰ অৰ্থাৎ পৰিমেয় আৰু অপৰিমেয় সংখ্যা তো পৰিমেয় অপৰিমেয় সংখ্যাবিলাক পূৰ্ণ সংখ্যা হ'ব নোৱাৰে বা 2/3 ভগ্নাংশ এটা পৰিমেয় সংখ্যা ই পূৰ্ণ সংখ্যা হ'ব নোৱাৰে তো এইটো তোমাৰ ভুল হ'ব তো শুদ্ধ উত্তৰ কোনটো হ'ব সি নম্বৰ অপশ্যন ঠিক আছে নেক্সট চোৱা ৰুট অভাৰ ৰুট 2 স্কোয়াৰ ৰুট প্লাছ 1 স্কোয়াৰ এইটো মান কিমান হ'ব সলভ কৰা তো 2 স্কোয়াৰ মানে ইয়াত চোৱা ৰুট আৰু স্কোয়াৰ কটা গ'ল থাকিল কি 2 প্লাছ 1 স্কোয়াৰ মানে কি 1 তো এইটো প্লাছ কৰি দিলে 3 ৰুট 3 তো অপশ্যন আহি যাব বি নম্বৰ ৰুট 3 ঠিক আছে নেক্সট চোৱা তলৰ কণ্টৰ দশমিক বিস্তৃতি অপৰিমেয় সমাপ্ত পৌনঃপুনিক অপৰিসমাপ্ত পৌনঃপুনিক কৈছে এতিয়া চোৱা এইটোতো পৰিসমাপ্ত হ'ব এইটোতো নহয় হয় নাই এতিয়া এইটো কি আছে 8 আছে তো এটা কথা মনত ৰাখিবা যে যিকোনো সংখ্যাৰ যিটো তলৰ যিটো হৰ থাকে এইটো যদি 2 to the power m আৰহিৰ বা 2 into 5 to the power n আৰহিৰ ঠিক আছে অৰ্থাৎ 2 আৰু 5ৰ উৎপাদক হিচাপে থাকে তেতিয়াহ'লে এইটো সদায় কি হয় পৰিসমাপ্ত পূৰ্ণাংক হয় এতিয়া ইয়াত 0 আছে তো এইটো পৰিসমাপ্ত হৈ যাব ইয়াত 8 আছে 8টোক আমি 2ৰ উৎপাদকীকৰণৰ লিখিব পাৰোঁ তো এইটো তোমাৰ পৰিসমাপ্ত পূৰ্ণাংক হ'ব বাকী থাকিল কোনটো এইটো যিটো 2 আৰু ইয়াত যদি হৰটো চাওঁ 11 ইয়াক 2 আৰু 5ৰ উৎপাদকত আমি প্ৰকাশ কৰিব নোৱাৰোঁ গতিকে এইটো তোমাৰ হ'ব ইয়াত দশমিক বিস্তৃতি হ'ব অপৰিসমাপ্ত পৌনঃপুনিক ঠিক আছে নেক্সট চোৱা 11 নম্বৰ যে 1/17 দশমিক বিস্তৃতিৰ পুনৰাবৃত্তিত গড়টোত আটাইতকৈ বেছি কিমানটা অংক থাকিব এইটো তোমাৰ অনুশীলনী গণিত দিছে আই থিংক 1.3 অনুশীলনী এটা গণিত আছিল যিটোত এইটো গণিত আছিল তো এইটো তোমালোকক মনত ৰাখিব লাগিব যে 1/17 যদি দশমিকত প্ৰকাশ কৰা হয় 16টা অংক পোৱা যায় ইয়াত ঠিক আছে এইটো অনুশীলনী গণিত আছিল মনত ৰাখিব নেক্সট কৈছে তলৰ কণ্ট অপৰিমেয় এতিয়া চোৱা কণ্ট অপৰিমেয় বুলি কৈছে হয় না এতিয়া এইটো চোৱা ৰুট 2 to 5 এইটোক আমি কাৰ স্কোয়াৰ লিখিব পাৰোঁ 15ৰ স্কোয়াৰ বোধ হয় তো এইটো তোমাৰ পৰিমেয় হৈ যাব তো ইয়াত চোৱা এইটো দশমিক বিস্তৃতি কি পৰিসমাপ্ত হ'লে কি হয় পৰিমেয় হয় নেক্সটটো যোৱা পৰিসমাপ্ত আছে তো এইটো কি হ'ব পৰিমেয় হ'ব তাৰপিছতটো যদি চোৱা 1.0 1.10 100 100 এ চোৱা 0টো বেছি হৈ আছে হয়নে নাই তো ইয়াৰ দশমিক বিস্তৃতি কি আছিল যে অপৰিসমাপ্ত অপৌনঃপুনিক আৰু অপৰিসমাপ্ত অপৌনঃপুনিক হ'লে কি হয় সদায় অপৰিমেয় সংখ্যা হয় এইটো কি হ'ব অপৰিমেয় হ'ব ঠিক আছে অপশ্যন নম্বৰ ডি তোমাৰ কাৰেক্ট আনসাৰ নেক্সট 6√5ক 2√5 পূৰণ কৰিলে কি হয় এইটো আৰু এইটো পূৰণ কৰিব গৈছে একেবাৰে সহজ গণিত চোৱা 2√5 ঠিক আছে দুয়োটাতে কি আছে 5√5 আছে তো কমন ল'লে কি থাকিব 6 into 2 পূৰণ কৰি দিলে 12√5 তো আনসাৰ কি হ'ব তোমাৰ 12√5 অপশ্যন নম্বৰ এ ঠিক আছে নেক্সটটো চোৱা 1/√2ৰ হৰটো পৰিমেয় কৰিলে হ'ব যে 1/√2 যদি হৰ পৰিমেয় কৰা কি হ'ব তেতিয়া চোৱা হৰ পৰিমেয় কৰা মানে ইয়াত যিটো আছে সেমেৰে মাল্টিপ্লাই কৰি দিয়া √2ৰে মাল্টিপ্লাই কৰি দিয়া তলত মাল্টিপ্লাই কৰিলে ওপৰত আহিব হয়নে নাই তো √2 into √2 কি হয় 2 আহি যায় ওপৰত কি আহিল √2 তো √2/2 তোমাৰ হৈ যাব এইটো হৰ পৰিমেয় কৰিলে ইয়াৰ নিৰ্ণয় ফল ঠিক আছে তো অপশ্যন নম্বৰ ডি হ'ব তোমাৰ কাৰেক্ট আনসাৰ বুজি পাইছা নেক্সট চোৱা তলৰ কণ্ট সত্য এটা পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যোগফল বা বিয়োগফল কি হয় অপৰিমেয় হয় হ'ব পাৰে হয় না এটা অশূন্য পৰিমেয় সংখ্যাৰে এটা অপৰিমেয় সংখ্যাৰ পূৰণফল বা ভাগফল কি হয় অপৰিমেয় হয় এটা অশূন্য পৰিমেয় সংখ্যাৰে এটা অপৰিমেয় সংখ্যাৰ পূৰণফল যে এটা অশূন্য মানে 0 বাদ দি বাকী যিবিলাক পৰিমেয় সংখ্যা আছে ইয়াৰে যদি এটা অপৰিমেয় সংখ্যাক পূৰণ কৰা তোমাৰ ভাগফলটো কি হ'ব পাৰে অপৰিমেয় বা ভাগফল বা পূৰণফল কি হয় অপৰিমেয় হয় এইটো সঁচা হ'ব পাৰে যেনেকুৱা কোনটো সত্য বুলি কৈছে ঠিক আছে নেক্সট চোৱা যদি দুটা অপৰিমেয় সংখ্যা যোগ বিয়োগ পূৰণ হৰণ কৰা হয় তেনেহ'লে সেই ফলাফল পৰিমেয় বা অপৰিমেয় এইটো সত্য যে পৰিমেয় হ'ব পাৰে অপৰিমেয় হ'ব পাৰে তাৰপিছত অশূন্য পৰিমেয় সংখ্যাৰে যদি যিকোনো অপৰিমেয় সংখ্যা পূৰণ কৰে যেনেকৈ 2 into √5 কি হয় এইটো অপৰিমেয় হয় 3 into √6 কি হয় এইটো অপৰিমেয় তো এইটো সত্য এটা অপৰিমেয় আৰু পৰিমেয় সংখ্যাৰ যোগফল বা বিয়োগফল অপৰিমেয় যিকোনো পৰিমেয় সংখ্যাৰ লগত অপৰিমেয় সংখ্যা যোগ কৰাচোন কি হ'ব এইটো 3 + √2 কি হ'ব অপৰিমেয় হ'ব তাৰপিছত 6 - √7 কি হ'ব এইটো অপৰিমেয় হ'ব অৰ্থাৎ গোটেইখিনি শুদ্ধ
তো অপশন নম্বৰ ডি হ'ব তোমাৰ কাৰেক্ট আনসাৰ নেক্সট কৈছে a প্লাছ ৰুট বি ইনটু a মাইনাছ ৰুট বি কিমান হয় এইটো চোৱা a প্লাছ বি ইনটু a মাইনাছ বি ফৰ্মুলাত আছে তো ইয়াত a হৈ আছে a স্কোৱাৰ মাইনাছ ৰুট বি স্কোৱাৰ এইটো যদি সলভ কৰা a স্কোৱাৰ মাইনাছ ৰুট বি মানে কি ৰুট বি স্কোৱাৰ মানে কি স্কোৱাৰ আৰু ৰুট কেনসেল কৰি থাকিল কি বি তো a স্কোৱাৰ মাইনাছ বি তোমাৰ কাৰেক্ট অপশন হ'ব ইয়াত অপশনটো ভুল আছে ইয়াত যেনেকৈ এইটো a স্কোৱাৰ মাইনাছ বি তোমাৰ কাৰেক্ট অপশন হ'ব বি নম্বৰ ওকে নেক্সট to saw 17 number 5 square to the power 7 or মান কিমান তেনেকুৱা থাকিলে কি হ'ব সদায় পাৱাৰ দুটা পূৰণ হয় আৰু দুই গুণ কিমান হয় 14 তো 5 to the power 14 হ'ব তোমাৰ কাৰেক্ট আনসাৰ নেক্সট 8 to the power 0 মান কিমান যে যিকোনো সংখ্যাৰ যদি পাৱাৰ 0 হয় ইয়াৰ মান সদায় কি হয় 1 হয় তো ইয়াৰ এৰ ওপৰত আছে 0 তো ইয়াৰ মান হ'ব 1 ঠিক আছে 1 by 8 to the power n ৰ মান nor সমান কোনটো হ'ব সো 1 by a to the power মানে কি লিখা যায় n to the power minus a to the power minus n তো a to the power minus n মানে 1 by a to the power n তো কারেক্ট ফর্মুলা হ'ব কারেক্ট যেটো আনসার হ'ব অপশন এ হ'ব a to the power minus n নেক্সট 32 to the power 1 by 5 ৰ মান কিমান ঠিক আছে তো অলপ সলভ কৰা স্যার 32 মানে কি 2 to the power 5 লিখা যায় 2 to the power 1 by 5 yes so 5 और 5 कैंसिल গল থাকিল কি 2 to the power 1 2 to the power 1 মানে কি 2 তো অর্থাৎ অপশন এ তোমার কারেক্ট আনসার ঠিক আছে নেক্সট 0 আৰু 1 ৰ মাজত নথকা পৰিমেয় সংখ্যাটো হল এতিয়া 0 আৰু 1 ৰ মাজত কৈছে এইটো 1 ঠিক আছে এইটো 1 নথকা পৰিমেয় সংখ্যাটো কৈছে এতিয়া মনত ৰাখিবা যে যিকোনো সংখ্যা যদি লবটো হৰতকে সৰু হয় এইটো সদায় 0 আৰু 1 ৰ মাজত থাকে আৰু যদি লবটো হৰতকে ডাঙৰ হয় তেতিয়াহ'লে এইটো 1 তকে ডাঙৰ হ'ব তো এইটো হ'ব তোমাৰ কারেক্ট অপশন ঠিক আছে যেহেতু নথকা কৈছে 3/2 তোমার 0 আৰু 1 ৰ মাজত নাথাকে ওকে নেক্সট কৈছে তলৰ কোনটো শুদ্ধ এতিয়া চ x plus y whole square equal to কি লিখিছে x square plus 2xy plus y square এইটোৱে শুদ্ধ হয়নে নাই এইটোৱে কারেক্ট প্ৰথমটোৱে কারেক্ট বাকি এটা চ ভুলে আছে ইয়াত x ডাবল x y আছে ইয়াত 2xy মাইনাস আছে তথাপি প্লাস 2xy আছে এইটোও ভুল আৰু এইটোতো হোল স্কয়াৰ ফৰ্মুলাই নহয় হয়নে নাই x plus y হোল স্কয়াৰ ফৰ্মুলা আমি কি জানো যে x square plus 2xy plus y square তো অপশন নম্বৰ এ ইজ কারেক্ট 2 নম্বৰ তলৰ কোনটো মৌলিক সংখ্যা নহয় কোনটো মৌলিক সংখ্যা নহয় যিটো উৎপাদক দুটাতকৈ বেছি হয়নে নাই ইয়াত কি হ'ব 9 হ'ব 9 ৰ উৎপাদক 1 হয় 9 হয় 3 হয় হয়নে নাই তো তিনিটা উৎপাদক হৈ গ'ল তো এইটো কি হৈ যাব 9 মৌলিক সংখ্যা মানে যি সংখ্যাবিলাক বেলেগ সংখ্যাৰে হৰণ যায় অৰ্থাৎ 1 আৰু সংখ্যাটো নিজে বাদ দি বাকি যিকোনো সংখ্যাৰে হৰণ গ'লে এটো মৌলিক সংখ্যা নহব ঠিক আছে দুটা সংখ্যা সহমৌলিক বলা হয় যদি হেতৰ সাধাৰণ উৎপাদক কি হয় 1 হয় তো যিকোনো দুটা সংখ্যা কোপ্ৰাইম বা সহমৌলিক কোৱা হয় যদি ইয়াতৰ সাধাৰণ উৎপাদক বা গসাও কেতিয়াবা গসাও লিখা থাকিব পাৰে ইয়াত সাধাৰণ উৎপাদকৰ জাগাত গসাও লিখা থাকিব পাৰে তেতিয়া তথাপিও তোমালোকৰ আনসাৰটো কি হ'ব 1 হ'ব ঠিক আছে 1/4 ক শতাংশত প্ৰকাশ কৰিলে কি হ'ব শতাংশ মানে কি 100% এৰে মাল্টিপ্লাই হয়নে নাই 100% মাল্টিপ্লাই কৰা কিমান হ'ব 80% হয়নে নাই তো তোমাৰ কারেক্ট অপশন হ'ব ডি নম্বৰ 80% 10 to the power minus 2 ৰ মান কিমান হয় 10 to the power minus 2 ৰ মান হ'ব চ 10 to the power minus 2 মানে কি লিখা যায় 1/10 স্কয়ার আৰু 1/10 স্কয়ার মানে কি 10 স্কয়ার মানে হল 100 হলে এইটো দশমিক যদি ল কেনেকৈ কৰা হয় দশমিকত 1 টো লিখিব লাগে লবটো লিখিব লাগে তাৰ পিছত চোৱা দুটা শূন্য আছে অৰ্থাৎ দুটা অংক এৰি আমাক দশমিক বহাব লাগে সফলৰ পৰা 1 আৰু এটা দিম 2 দশমিক তো 0.01 তো ডি নম্বৰ অপশন ইজ কারেক্ট নেক্সট কৈছে যে 0.8 শতকৰাত প্ৰকাশ কৰিলে কি হ'ব 0.8 যদি শতকৰাত প্ৰকাশ কৰো কি হ'ব তো 0.8 ইনটু শতকৰা মানে কি 100% এর মাল্টিপ্লাই তো এইটোৰ মাল্টিপ্লাই যদি কৰো কি হ'ব 800 এক ঘৰ আগত দশমিক তো এক ঘৰ আগত দশমিক কি পালো 80% তো অপশন নম্বৰ ডি ইজ কারেক্ট তো কৈছে বহুপদৰ এটা শূন্য হ'ব বহুপদৰ এটা শূন্য হাফ মাইনাস হাফ 0 and 1 এই চাবা যে ইয়াৰ মান কেইটাৰ কোনটো মান ইয়াত বহাই দিয়াৰ ফলত কি হয় এই বহুপদটোৰ মান শূন্য সো 1 যদি বহাই দিও 1 স্কয়ার ইনটু 2 কি হ'ব 2 minus 2 মানে 0 আহি গ'ল তো তোমাৰ কারেক্ট অপশন হ'ব ডি নম্বৰ ঠিক আছে নেক্সট আছে কাটীয় সমতলৰ মূলবিন্দুৰ স্থানাংক তো জানা একেবাৰে সহজ যে কাটীয় সমতলৰ যেটো মূলবিন্দু মানে 0 ইয়াৰ স্থানাংক কি হয় 0,0 x ৰ মান 0 y ৰ মান 0 ধ্ৰুবক বহুপদ এটাৰ মাত্ৰা কি
ধ্ৰুৱক বহুপদ মানে কি আছিল 6 9 8 এইবিলাক কি কনষ্টেণ্ট যিবিলাক সংখ্যা ধ্ৰুৱক যিবিলাক সংখ্যা এইবিলাক ধ্ৰুৱক বহুপদ বুলি কোৱা হয় ইয়াৰ লগত x টো কেনেকৈ হৈ থাকে x6 x⁴ xৰ ইয়াত যিটো মাত্ৰা আছে সেইটো কি হৈ আছে 0 হৈ আছে ইয়াত তোমাৰ কাৰেক্ট অপশ্যন হ'ব 0 মনত ৰাখিবা মুখস্থ ৰাখিবা নেক্সটটো আছে √10 × √5 ৰ মান হ'ল ইয়াৰ মান উলিয়াব কৈছে এতিয়া চোৱা সলভ কৰিব লাগিব অলপ √10 × √5 এতিয়া √10ক মানে কি লিখা যায় 2 × √5 5 × √5 এতিয়া দুটাৰ ওপৰত ৰুট আছে মানে কি ৰুটটো মই বেলেগ বেলেগে লিখিব পাৰোঁ হয় নাই এতিয়া চোৱা √5 × √5 মানে কি 5 লগতে কি আছে √2 তো কাৰেক্ট অপশ্যন হ'ব 5 √, a number option is your correct option নেক্সট হৈছে তলৰ কোনটো বিন্দু y অক্ষত অৱস্থিত এতিয়া y অক্ষত অৱস্থিত মানে কি x ৰ মান 0 হ'ব লাগিব আৰু y ৰ যিকোনো মান হ'ব পাৰে এতিয়া চোৱা x ৰ মান ক'ত 0 আছে প্ৰথম মানটো x ৰ দ্বিতীয় মানটো কি হয় y হয় তো ইয়াত যদি চোৱা b নম্বৰ অপশ্যনটোত x ৰ মান কি হৈ আছে 0 হৈ আছে আৰু দ্বিতীয় মানটো y যিটো 5 হৈ আছে তো এইটো থাকিব তোমাৰ y অক্ষ তলৰ কোনটো এটা অপৰিমেয় সংখ্যা চোৱা √25 মানে কি লিখা যায় 5 যেটো পৰিমেয় হৈ গ'ল এগেইন সেম ইয়াত চাও 4 16 কাটি দিলে হৈ যাব 4 তো √4 আহি যাব √4 মানে 2 এটো তোমাৰ পৰিমেয় সংখ্যা আৰু √100 মানে 10 এটো পৰিমেয় সংখ্যা তে এইটোক আমি এক ধৰণৰ লিখিব নোৱাৰো তো কারেক্ট অপশন হ'ব ডি নম্বৰ √20 ঠিক আছে তো যদি n ৰেডিকেল a = b হয় তেন্তে b টু দি পাৱাৰ n ৰ মান কিমান হ'ব তো এইটো চোৱা যিকোনো এনেকৈ যদি nth ৰুট বুলি কোৱা হয় বা n ৰেডিকেল বুলি কোৱা হয় তো n ৰেডিকেল অফ a যদি থাকে তো এনেকৈ লিখা হয় a টু দি পাৱাৰ n 1/n ঠিক আছে ইয়াত যিটো পাৱাৰ থাকিব এইটো ওপৰত গুচি যায় ইকুৱেল টু কি দি আছে b দি আছে আমাক কি উলিয়াব লাগে b টু দি পাৱাৰ n উলিয়াব লাগে অৰ্থাৎ দুয়োফালে n পাৱাৰৰ মাল্টিপ্লাই কৰিব লাগিব হয় নাই n পাৱাৰ কৰিব লাগিব তেতিয়া b টু দি পাৱাৰ n পাম এতিয়া চোৱা ইয়াত a টু দি পাৱাৰ 1 * n ইকুৱেল টু কি আছে b টু দি পাৱাৰ n ইয়াত n আৰু n টো কেনসেল কৰে থাকিল কি a টু দি পাৱাৰ 1 ইকুৱেল টু কি হ'ল b টু দি পাৱাৰ 1 n b টু দি পাৱাৰ n মানে কি লিখিব পাৰো a টু দি পাৱাৰ 1 মানে কি a তো কারেক্ট অপশন হ'ব ইয়াত তোমাৰ এইটো হ'ব a অপশন ঠিক আছে তলৰ কোনটো বহুপদ নহয় এতিয়া বহুপদ কেতিয়া নহয় যেতিয়া ইয়াৰ চলকৰ যিটো মাত্ৰা বা চলকৰ যিটো সূচক ইয়াৰ যিটো মান পূৰ্ণ সংখ্যা নাই গোটেইখিনি চোৱা চলকৰ মানটো পূৰ্ণ সংখ্যা আছে কিন্তু ইয়াত চোৱা ৰুট আছে এতিয়া ৰুট মানে x √x মানে কি লিখা আছে x টু দি পাৱাৰ হাফ লিখা যায় এতিয়া হাফটো পূৰ্ণ সংখ্যা নহয় তো গতিকে ইয়াত বি নম্বৰ অপশ্যনটো হ'ব তোমালোকৰ কাৰেক্ট অপশ্যন এইটো বহুপদ নহয় ঠিক আছে বুজি পাইছো ইয়াত 1 2 আৰু 3 লেসনৰ 35টা MCQ আজি কৰা হ'ল তোমালোকে ভালকে চাই ল'বা মনত ৰাখিবা নোট কৰি ল'বা ইম্পৰ্টেণ্ট MCQ হয় পৰীক্ষাত আহি থাকে এইবিলাকে ঠিক আছে তো আজিৰ কাৰণে এইখিনিয়ে যদি বস্তুখিনি ভালকে বুজি পাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক শ্বেয়াৰ কমেণ্টটো কৰি দিবা আৰু যিকোনো প্ৰব্লেম থাকিলে তোমালোকে কমেণ্টত মেনশ্যন কৰিব পাৰা মই নিশ্চয় ৰিপ্লাই কৰিম বা যিকোনো ডাউট থাকিলে নেক্সট ভিডিঅ'ত মই ডাউটখিনি সলভ কৰাই দিম ঠিক আছে আজিৰ কাৰণে এইখিনি থেংক ইউ